আজি আপোনালোকক দেখুৱাম দিহিংমুখৰ দিহিং নৈৰ প্ৰাকৃতিক দৃশ্য লগতে নৈখনৰ গৰাখহনীয়াৰ ৰোষত পৰি কিদৰে অঞ্চলবাসীয়ে জনজীৱন যাপন কৰিছে তাৰে কিছু অংশ। এই ভিডিঅ'টিত আপোনালোকক অঞ্চলটোৰ বিষয়ে অকণমান পৰিৱেশহে দেখুৱাম। অতি সোনকালে সম্পূৰ্ণ ভিডিঅ'টি আপোনালোকৰ মাজলৈ আগবঢ়াম। নাৱৰীয়াই নাও বাইছে আৰু আনফালে যান্ত্ৰিক বৰশীৰে মাছ ধৰিছে। এয়া বৰশীত এটা ধুনীয়া বৰালি মাছ লাগিল। হয়তো আমাৰে সৌভাগ্য, আমি ভিডিঅ'টো সংগ্ৰহ কৰাৰ সময়তে তেওঁৰ বৰশীত এটি ধুনীয়া বৰালি মাছ লাগিল। এতিয়া আপোনালোকক দেখুৱাম গাঁওখনৰ যাতায়াত জনজীৱন কিদৰে তেওঁলোকে এটি সৰু ৰাস্তাতে গাড়ী মটৰ চলাই যাতায়াত অব্যাহত ৰাখে। এয়া চাওক ট্ৰেক্টৰ এখন কিদৰে ইমান সৰু ৰাস্তাত চলিছে আৰু এয়া এই ৰাস্তাটোৱে তেওঁলোকৰ দৈনিক যাতায়াত অব্যাহত ৰাখে। এয়া ঘৰ আৰু সৌৱা নদীখন। আমি এজনৰ পৰা মন্তব্য সংগ্ৰহ কৰোঁ। আমাৰ দিহিংমুখ অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ যথেষ্ট ধনী আৰু ইয়াত জানুৱাৰী মাহত মানুহ আহে বহুত দূৰ দূৰণিৰ পৰা জানুৱাৰী পিকনিক খাবলৈ। আৰু ইয়াত ব্ৰহ্মপুত্ৰ আৰু দিহিং নৈটো লগ হৈছে আৰু এইফালে আমাৰ এখন ৰিজাৰ্ভ আছে, বহুতো হাতী ওলাই দেখিবলৈ পাওঁ আমি। দিহিং আৰু ব্ৰহ্মপুত্ৰ সংযোগ হৈছে, সেইকাৰণে গৰু ম'হৰ সুতি আছে আৰু ইয়াতে প্ৰতি বছৰে জানুৱাৰীত পিকনিক খোৱা হয় আৰু ইয়াতে মাছৰ ডাকো বহে আৰু লগতে সৌ সিপাৰখনত মানে তথাপি মানুহখিনি যথেষ্ট ৰক্ষা হৈছিলে এই গছখিনিৰ কাৰণে। গছখিনি ভাঙি চিঙি উটুৱাই মেলি চব আমি পিছৰ ভিডিঅ'টিত অৰ্থাৎ সম্পূৰ্ণ ভিডিঅ'টিত তেওঁলোকৰ সম্পূৰ্ণ মন্তব্য আৰু কিদৰে যান্ত্ৰিক বৰশীৰে মৎস্য চিকাৰ কৰে তাৰ সম্পূৰ্ণ দৃশ্য আগবঢ়াম। এয়া চাওক প্ৰতিদিনে তেওঁলোকে এইদৰে জনজীৱন যাপন কৰে। হয়তো আপোনাৰ মোৰ বাবে এটা অসাধাৰণ জীৱন, কিন্তু তেওঁলোকৰ বাবে এই সাধাৰণ জীৱন। এয়া চাওক শিৱসাগৰৰ পৰা ONGC ফালৰ পৰা দিহিংমুখবাসী ৰাইজক লকডাউন হেতুকে কিছু খাদ্য বস্তু বিতৰণ কৰিবলৈ আহিছে। এয়া তেওঁলোকো হয়তো বহুত ভয়ে ভয়ে এই যাত্ৰা বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে। তেওঁলোকক ধন্যবাদ জনালোঁ। তেওঁলোকেও দিহিংমুখবাসী ৰাইজৰ দুখ যন্ত্ৰণাৰ বুজ লৈ কিছু খাদ্য সামগ্ৰী বিতৰণ কৰি সকাহ দিয়াৰ বাবে। এয়া তেওঁলোকে খাদ্য সামগ্ৰী বিতৰণ কৰিছে। খাদ্য সামগ্ৰী বিতৰণ কৰাত সহায় কৰিছে গাঁৱৰ এজন বিশিষ্ট সমাজকৰ্মী প্ৰিয়াজ্যোতি টাও, মনোজ দাস, এয়া সুমং দাস। ভিডিঅ'টো চোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। অতি শীঘ্ৰে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ মুকলি কৰি দিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি পাবৰ বাবে আমাৰ এই চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব কৰি থওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্ৰসাৰ হোৱাটো বিচাৰিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।